প্ৰিয় দৰ্শক আমি ভূটানলৈ যাত্ৰা কৰি আছিলোঁ আৰু ভূটানলৈ যাত্ৰা কৰি থকা সময়তে তাৰ কাষৰ খুব এটা সুন্দৰ হোটেললৈ আমাৰ চকু পৰিল। এইখন হৈছে হোটেল চাই হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। এইখনৰ ভিতৰত যাম আৰু এইখনৰ ভিতৰত গৈ আমি ইয়াত সামান্য কিবা এটা খোৱা লোৱা কৰিম। তাৰ লগতে এইখন হোটেল মোৰ বহুতে ধুনীয়া লাগিছে। আপোনালোকক এই হোটেলৰ পৰিৱেশটো মই দেখুৱাম। আহক হোটেলখনলৈ যাওঁ। ইমান ধুনীয়াকৈ তেখেতলৈ বনাই ৰাখিছে। হোটেলখন যদি আপোনালোকে চাই নহয় বহুতে ভাল লাগিব। চব কিউট হোটেল। আমি কি কি খাওঁ গোটেইখিনি আপোনালোকে চাব পাৰিব। সৰুকৈ কিবা এটা খোৱা লোৱা কৰিম। ইয়াতে সামান্য কিবা এটা অৰ্ডাৰ কৰি ইয়াত খোৱা লোৱা কৰিম। বলক যাওঁ। আমি এইখন টেবুলত অলৰেডি আমাৰ ফেমিলিখিনি এইখন টেবুলত বহিছে। খোলা থাকে ৰাতি 8টা বজাৰ পৰা ৰাতি 9টালৈকে খোলা থাকে। এনে কি কি খোৱা বস্তু পোৱা যায়? গোটেইখিনি পোৱা যায় ইয়াতে। আৰু আমি আমাৰ খোৱা টেবুললৈ যাওঁ। তাৰ পৰা গৈ কি কি অৰ্ডাৰ কৰোঁ সেই গোটেইখিনি আপোনালোকে দেখিছে। খাই কেনেকুৱা লাগে তাৰ টেষ্ট আপোনালোকে দেখুৱাই আছোঁ। আমাৰ চাই হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্টত আমি যিখিনি খোৱা বস্তু অৰ্ডাৰ কৰিছিলোঁ ইয়াতে ধুনীয়াকৈ দিছে। চাহ বহুতকৈ আহিব। চাহখিনি ইতিমধ্যে খালোঁ। মোৰ চাহ সেইটো হ'ল মোৰ চাহ। তাৰ লগতে পৰঠা দিছোঁ। ইয়াৰ লগতে চাওমিন দিয়া হৈছে। আৰু এইখিনি এতিয়া টেষ্ট কৰি চাম। মোৰ ডাঙৰ ল'ৰা ষ্টাৰ্ট কৰিলে। তুমি ষ্টাৰ্ট কৰা। খোৱা এও খাওক। মই অলপ প্ৰথমে চাওমিনটো ষ্টাৰ্ট কৰি চাওঁ। দেখিতো ভাল লাগিছে। খোৱাত কেনেকুৱা নাজানো। ইয়াত এটা প্ৰব্লেম হৈছে ইয়াত অলপ ৰখিব লাগে বহুত সময়। এবাৰে যাওঁ অলপ পৰঠা খাওঁ। পৰঠাৰ লগত এনেকৈ গ্ৰীণ চাটনি দিছে তেওঁলোকে। পৰঠা কিন্তু চব্জি ঠাণ্ডা হ'ল। টাইম বহুত লগাইছে ইয়াতে। বহুত টাইম লগাইছে। চাটনিটো অলপ টেঙা অলপ জ্বলা। খাওঁ কেনেকৈ চাই খাওঁ। এতিয়া হেৰি হোৱা নাই। এটা কাৰণে ভাল যে ৰাস্তাৰ কাষত, কিন্তু খোৱাৰ কাৰণে যদি তেনেকুৱা কোৱালিটিবোৰ খাব বিচাৰে তেতিয়াহ'লে নহ'ব। খোৱাৰ কোৱালিটি তেনেকুৱা নহয়। সহজে কৰোঁতে মানুহ হয়তো বিপদত পৰি বা খুব প্ৰয়োজনৰ তাগিদাত পৰি ইয়াত খোৱা লোৱা কৰে, কিন্তু কোৱালিটি নট গুড। এইটো চব পৰঠা একদমেই মোৰ লাইফত মই ফুড ব্লগিং কৰোঁতে বা সৰুৰে পৰা যিমান পৰঠা মই খাইছিলোঁ আটাইতকৈ যদি ৰেটিং কৰোঁ আটাইতকৈ ৱৰ্ষ্ট মানে আটাইতকৈ বেয়া এক্সপিৰিয়েঞ্চৰ পৰঠা আৰু চাওমিন মই আজি খাইছোঁ। চাওঁ তেনেকুৱা হৈছে। ৰেটটো বহুত কিন্তু দামটো বহুত হাই। কোৱালিটি বুলিবলৈ একো নাই, কিন্তু ৰাস্তাৰ কাষত বুলি মানুহে তেনেকৈ সজাই পৰাই ৰাখিছে। সেইকাৰণে মানুহ খাবলৈ আহে।